প্ৰদেশত কল্ড্ৰিফ কফ চিৰাপৰ অভিযোগ চিন্দৱাৰা জিলাত কল্ড্ৰিফ নামৰ এটা কফ চিৰাপ খোৱাৰ পিছতে বহু লোকৰ শিশুবিলাকৰ কিডনী ফেলাৰ হৈ মৃত্যুবৰণ কৰিছে। মৃত্যুৰ সংখ্যা বাঢ়ি 18, 20, 25 জনলৈকৈ হৈ গৈ আছে। এই কল্ড্ৰিফ চিৰাপ বিক্ৰী বিৰোধিতা অসমৰ পৰা উদাহৰণ হিচাপে অৰুণাচল প্ৰদেশ চৰকাৰে কল্ড্ৰিফ বিক্ৰী বিতৰণ আৰু যি ষ্টক সেয়া ষ্টক নিষিদ্ধ কৰিছে। বৰ্তমান কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰণ সংস্থা আৰু ৰাজ্যসমূহ সতৰ্ক কৰি দিছে যে এই ঔষধৰ গুণগত মান নিশ্চিত কৰিবলৈ তৎপৰ হ'বলৈ নিয়মাৱলী কঠিন কৰাৰ আহ্বান জনাইছে। এই ঘটনাসমূহ বেছিকৈ হৈছে মধ্য প্ৰদেশ, উত্তৰাখণ্ড আৰু কৰ্ণাটকৰ এনেকুৱা জিলাত অতি বেছিকৈ হৈছে। গতিকে সকলো সাৱধান হওক। শিশুসকলৰ যদি কেনেবাকৈ কাহ ধৰা পৰিছে তেতিয়াহ'লে ফাৰ্মাচীত গৈ ডাইৰেক্টলি ঔষধ নানি আপোনালোকে ডক্তৰৰ পৰামৰ্শ লৈহে ঔষধ কিনি শিশুসকলক সেৱন কৰিবলৈ দিব। এতিয়া দেখা গৈছে যে বহুতো শিশু কিডনী ফেলাৰ হৈ মৃত্যুবৰণ কৰিছে। এতিয়া এটা বহুত ডাঙৰ ঘটনা। গতিকে সকলোৱে যে ঘটনাটো শ্বেয়াৰ কৰি দিয়ক। গতিকে মোৰ ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিয়ক।